দেৱীসকল কি খবৰ আপোনালোক ভালে আছে মোৰো ভালে আজি এফালে যাবলৈ ওলাইছো ক'ত যাম আপোনালোকক দেখাই যাম ভিডিঅ'টো আগলৈকে চাই থাকিব বলকচোন যাওঁ ঋষিকা ক'ত যোৱানে আমি যে ক'ত যাব ওলাইছো ক'ত যাবা সকাম খাবলৈ যোৱা আমি এতিয়া সকাম খাবলৈ যাব ওলাইছো ন ক'ত যোৱা বমা গৈছা সকাম পাতিছে দেউৰী সম্প্ৰদায়ৰ লোকৰ ৰাজহুৱা সকাম আমি ৰাস্তা কাষৰ পৰা দেখাই আছোঁ বলক গৈ থাকক আমি দেখাই আছোঁ এই বাইদেউজনী ঘৰৰ হৈ আছে মানুহ বহুত হৈছে ৰাজহুৱা সকাম বলক দেখাই আছোঁ আপোনালোকক ওচৰৰ পৰা তেওঁলোকৰ সমাজৰ যেনেকৈ পাতিছে তেওঁলোকে এতিয়া চবেই মিলি খাব মই আজিহে দেখিছোঁ এনেকুৱা তাৰপিছত দেখা নাই যিখিনি ৰেডি কৰি আছে যে সেইখিনি চব নিজে নিজে যিহেতু এতিয়া খানা দিব নেকি চব লগতে দিব ইমান গাহৰি কিলো পাইছোঁ এটা দুটা নহয় 10টা গাহৰি পাইছোঁ 9-10টা গাহৰি হ'ব এইবিলাক গোটেই ৰাইজখিনি ইয়াতে বহিব অঁ মাৰি আছোঁ এয়া বস্তু তেওঁলোকৰ দাগ বস্তু ৰাখি থৈছে মানে এজন মানুহ তেওঁলোকৰ ঢুকালে তেওঁলোকৰ প্ৰয়োজনীয় যিমানখিনি বস্তু লাগে গোটেই বস্তুখিনি মানে এতিয়া তেওঁলোকৰ মাজত দাগ হ'ব এইবিলাক ৰাখি থৈছে হ'ব নহ'লে ভালেই নহয় এতিয়া আমিও গৈ থাকোঁ দেখালোঁ অলপ যিকণ পাওঁ আপোনালোকক মই এতিয়া ঘৰ আহি সোমালোঁ আৰু আপোনালোকক দেখালোঁ অলপ মানে কি দেউৰী সম্প্ৰদায় অলপ সকাম তেওঁলোকেনো কেনেকৈ পাতে সকামটো বিশেষ ময়ো ইমান বেছিকৈ দেখি নাপালোঁগৈ আমাৰ যোৱা অলপ দেৰি হ'ল আমি যোৱাৰ আগতে বহুতখিনি নিয়ম শেষ হৈ গুচি গ'ল ভাবিছিলোঁ আপোনালোকক অলপ দেখাম বুলি ময়ো আগে পিছে দেখা নাই বা ময়ো চাম বুলিয়ে ভাবিছিলোঁ কিন্তু দেখি নাপালোঁ নিয়মবিলাক আমি যোৱাৰ আগতে বহুতখিনি নিয়ম শেষ হৈ গুচি গ'ল তাৰপিছত এতিয়া আমাৰ মানে কি এনেকুৱা আমাৰ এতিয়া মানুহজন ঢুকালে আমি 10 দিনীয়া 11 দিনীয়া বা 13 দিনত আমি আমাৰ সকামটো শেষ কৰি দিওঁ কিন্তু তেওঁলোকৰ মানুহৰ কি হয় সকামবিলাক এবছৰলৈ পঠিয়াই দিয়ে আৰু এবছৰ এই ফেব্ৰুৱাৰী মাহটোতে তেওঁলোকে সকাম পাতে আৰু গোটেই ৰাইজে মিলি সকামটো পাতে সেইকাৰণে ৰাজহুৱাকৈ গোটেই মানুহখিনি লগ লাগি মানে সকামো পাতে তেনেকৈ খানা খায় গোটেইখিনি মানুহে তেওঁলোকৰ লগ লাগি আৰু কেনেকৈনো হয় আজি আপোনালোকক দেখালোঁ অলপ আৰু তেওঁলোকৰ মানে কি এজন মানুহে জীয়াই থাকোঁতে যিখিনি বস্তু ব্যৱহাৰ কৰে সেই বস্তুখিনি তেওঁলোকৰ মানে সমাজত সেইখিনি দাগ হয় মানে থুলমূলকৈ আপোনালোকক অলপ দেখালোঁ কিন্তু সেই দাগ হোৱাখিনি আমি দেখাবলৈ নৰখিলোঁ মানে দেৰি হ'ব যে সেইকাৰণে গুচি আহিলোঁ আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেন্তে নিশ্চয় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ আহোঁ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম বাই